কঁঠাল খাই ভাল পায় কঁঠাল খাবলৈ ভাল কিন্তু বহুতেই আকৌ এঠা লাগে বুলি ভয় কৰে যি নামেৰেই নামাতক ভাল পাওকে বা নাপাওক নিজ গুণেৰে বিদ্যমান আমাৰ কঁঠাল সমাজখনতো কঁঠাল বিৰাটেই পপুলাৰ ক'ব পাৰে আমাৰ বহুতৰে আটাইতকৈ ফেভাৰিট ফল কঁঠাল কোনো কোনে কঁঠাল এনেকৈ খায় যে চাই থকাসকলে ক'বলগীয়া হয় কিন্তু ইমান ৰাহুৱে খোৱাদি খাইছ অলপ কমকৈ খাচোন কঁঠালৰ গুটিকেইটাও কম কামত আহেনে কঁঠালৰ বতৰত আমি কথা পাতি থকাৰ কাৰণ এই কঁঠালটো নেদেখিছেনে কঁঠালটোৰ কপালখন কঁঠালটো খাবলৈহে লাগে বুলি কোৱা চকু চৰহাসকলক এই কঁঠালটোৱে কিন্তু ভাল এচাপ দিছে দেই এই বাৰ্থডে বয়ে কেকৰ সলনি ব্যৱহাৰ কৰিলে কঁঠাল Happy birthday to you. Happy birthday to you. Happy birthday dear father. Happy birthday to you. কঁঠাল খাই ভাল পোৱা এই যুৱকজনে কঁঠাল কাটি উদযাপন কৰিলে নিজৰ জন্মদিন কঁঠালেৰে জন্মদিন উদযাপনৰ দৃশ্য বন্দীও কৰিলে কেমেৰা আৰু কেক কাটি যেনেকৈ মমবাতি নুমুৱাই তেনেকৈ ফু মাৰি কঁঠালত গুজি লোৱা মমবাতি কেইডালো নুমুৱাই দিলে তাৰ পিছতে হাত চাপৰি হেপী বাৰ্থডে টু ইউ Happy birthday to you. Happy birthday to you. Happy birthday dear father. কঁঠাল এই যুৱকজনে ইমানেই ভাল পায় যে নিজৰ জন্মদিনত কেকৰ কথা পাহৰিয়ে পেলালে বহুতৰ বাবে আকৌ কেক এটা আনি জন্মদিন উদযাপন কৰাটো সাধ্যৰ বাহিৰত তেওঁলোকেও এই যুৱকজনৰ দৰেই কঁঠাল ব্যৱহাৰ কৰিব পাৰে কাৰণ গাঁৱতটো আৰু কঁঠাল কিনিবলৈ বজাৰলৈ যাব নালাগে এওঁলোকৰ বাবে কেকতকৈ কঁঠাল কম পপুলাৰ নহয় ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা এই বিশেষ ভিডিঅ'টো আমি পাইছো ভাস্কৰ দিন শইকীয়া নামৰ এজন যুৱকৰ ফেচবুকৰ দেৱালৰ পৰা নিউজ ডেস্ক DY365